हाय फ्रेंड्स गुड इवनिंग। आज मैं आमार बाड़ीत आहिছোঁ। এখন বাড়ি চাওকচোন আমাৰ এই বাৰতে একো হোৱা নাই। জিকা নিব আহিছোঁ, জিকা অমিতা। এইটো ঘৰ আমাৰ বনাই আছে বাৰতে গাঁৱত। এইখন ঘৰ এখন বাড়ি হয়, বহুত ডাঙৰ আছে। পিছফালে যাওঁতে যাওঁতে বহুত টাইম লাগি যাব। তামোল পুলি লগাই আছে, তামোল পুলি লগাই এনে কিবা কিবি কেঁচা চব্জিও লগাই। বৰ্তমান এবাৰ লগোৱা নাই। बहुत डाঙৰ আছে, পিছফালে যাওঁতে যাওঁতে বহুত টাইম লাগি যাব। একেবাৰে এঠাই 8 বিঘামান আছে যে মাটি, একদম চিধা বহুত। জিকা নিব আহিছোঁ, গছৰ জিকাই আছে, লাগিছে সেইফালে বহুত লাগিছে জিকা, লাগিয়ে আছে জিকাবিলাক। অমিতা লাগিছে, গছ সৰু গছ লগতে ছিঙিব, বহুতখিনিও আছে এইফালে চিধা চিধি। আহিছোঁ অলপ চব্জি লৈ যাওঁ, যিহেতু ঘৰৰ চব্জি আছে। চাওকচোন জিকা কি ধুনীয়াকৈ লাগি আছে। বহুত দূৰ আছে, একদম গৈ থাকিলে মানে সব অমিতা গছ লগাইছে। ধাপৰ কিনাৰে কিনাৰেতো অমিতাই আছে বেছিভাগে। জিকা লাগিছে, বাগানো আছে, বাগানখন দেখা বাৰুতে। মই আগতে ইয়াৰ পৰা কেইদিনমান জিকা আৰু অমিতা কেইটামান লৈ যাওঁ। এইবাৰ বেছি লগোৱা নাই, ঘৰত মানুহো নাই, দাদা অকলশৰীয়া, এফালে বহুত কাম আছে। এইখন ইয়াত তামোল লগাই থৈছে, তামোলৰ পুলি লগাই থৈছে অকল। লগাব, এয়া চাং পাতিছে, কিবা চব্জি লগাব, কিবা চব্জি লগাই নাজানো, চাং পাতি পেলাই থৈ দিছে। অমিতাটো লৈ লওঁ বাৰু, এয়া অমিতা গাওঁ লওঁ কেইটামান। ইমানটো চাইজৰে হয়, এইটো বাৰু ডাঙৰ নহয়, পাজিকা হয়। সৰু সৰু এই চব সৰু সৰু থোপা জিকা হয়, অকণমানি অকণমানি। আৰু এইকেইটাতো লম্বা লম্বা জিকা। এতিয়া আমি সেইখন বাৰীৰ পৰা আহিলোঁ, এতিয়া আৰু এখন বাৰীত আহিছোঁ। আমাৰ দুখন বাৰী আছে, ইয়াত নেমু গছ আছে, তাত নেমু গছ নাই যে নেমু নিব আহিছোঁ। লগতে এখন আমাৰ বাগান আছে, বাগানখনো বহুত লম্বা হয়, দেখাই আছোঁ ৰখকচোন আপোনালোকক। গৈ আছোঁ, এইখন বাগান। বাগানৰ ভিতৰতো সোমোৱা সাধ্য নাই, একদম লম্বা, দেখাবই নোৱাৰি, বহুত লম্বা। লগতে মাজত মাজে তামোল গছ, তামোল গছবিলাক নেমু ছিঙি আছোঁ। তলত আছে এয়া জৰা নেমু হয়, এইফালে আছে এনেকুৱা মহে খাইছে। ইয়াৰ লগতে আমাৰ বাগান লম্বা হয় বাগানখিনি। এতিয়া এফালে আহিছোঁ, এইটো চাওক ব্ৰইলাৰ ফাৰ্ম হয়, আমাৰে হয় নিজৰ বাৰতে ব্ৰইলাৰ ফাৰ্মটো। ঠিক আছে, ব্ৰইলাৰ মুৰ্গীখিনি কেনেকৈ শুই আছে, সোমাই যাওঁ ৰখক। গোন্ধ ওলাই অলপ, লগৰজনীয়ে কৈ আছে কি বহুত বেয়া গোন্ধাই। চাওকচোন ব্ৰইলাৰ মুৰ্গীবিলাক ডাঙৰ হৈছে বাৰুতে। ঠিক আছে, সেই লৈ যায়হে। ঠিক আছে, সেইটো আমাৰ ব্ৰইলাৰ ফাৰ্ম হয়। তেনেকৈ দানা দিয়ে, ইয়াত দানা দিয়ে আৰু ইয়াত পানী দিয়ে, ইয়াত পানী দিয়া অকণমান এয়া কৰি দিওঁ। এতিয়া ঘৰত যাওঁ, অলপ ভাগৰ লাগি গৈছে, ঘৰত গৈ অলপ ফ্ৰেছ হৈ ল'ম। এইটো ব্ৰইলাৰ ফাৰ্মটো, অঁ ব্ৰইলাৰৰ দানা হয় সেয়া।
লগৰজনীয়ে সুধি আছে কি হয় কৈছোঁ ব্ৰইলাৰৰ দানা হয় এয়া মুৰ্গীখিনি সেয়া বহুত দূৰলৈকে আছে ইমানখিনিলৈকে নাযাওঁ বহুত বেয়া গোন্ধাই ন গোন্ধ ওলাই অলপ এই আছে এয়া দানা ব্ৰইলাৰৰ দানা সিহঁতৰ পানীৰ লগত ব্ৰইলাৰৰ পানীৰ লগত ৰচুন আদা মিক্স থেতেলিয়াই পেলাই ধুনীয়াকৈ পিচি মিক্স কৰি পেলাই পানীটো দিয়ে তেতিয়া বেমাৰটো নহয় দানাবিলাক ভিজাই নিদিয়ে এনেকৈ গোটা গোটাই দিয়ে সেয়া উৰি উৰি খাই নেকি সেইটো নাখায় এনেকৈ টুক টুককৈ খায় তাকেতো কেনেকৈ ঢুকিয়ে নাপায় দেখি পাব সেয়া পানীখিনি এয়া পানীত যে ৰচুন আদাৰ গুড়ি মিক্স কৰি পেলাই দিয়ে পানীখিনি বহুত লম্বা আছে ইফালে এইটো কি আছে এয়া মূলা শাক পেলাইছে বৰ্তমান হোৱা নাই অকণ অকণ গজি আছে এয়া মূলা শাক এতিয়া বাই বাই মই ঘৰত যাওঁ অলপ